তো হে গাইস ওয়েলকাম টু মাই চ্যানেল চিন্তু আছামিজ ব্লগ। তো বহুত দিনৰ মূৰত আকৌ একবাৰ লগ পালোঁ। তো মানে ভিডিঅ' দিয়া পৰা নাছিল, কাৰণ গিলি আছিল। তো আজি একালে যিমান যি আছিল তো এইখিনি যি ভিডিঅ' দিয়া পৰা নাছিল চব একালহে কৈ দিম। তো আপোনালোকে চাই থাকক। তো বাকী সুখ দুখৰ কথাটো কমেই। তো ফাৰ্ষ্টতে সেইটো আপোনালোকক কি জেগাত আহিছোঁ আৰু কাৰ লগত আহিছোঁ। তো মিনু ভাইৰ লগত আহিছোঁ। বাকী গৰমৰ পৰিমাণটো বেলেগ লেভেলত বাঢ়ি গৈছে। তাকেতো গৰমে কি হ'ব এই 3-4টা কাপোৰ হলে থাকো দি কি কবি আৰু গৰমত মাৰাই যাম দে আৰু তাকেতো দে তো গৰমত থাকি মোৰ এইটো কি হৈ গৈছে কি হৈছে মই নিজে গম পোৱা নাই। তো তাৰমানে আজি হৈ গৈছে গৰমত কি হ'ব আৰু গাইছ মোৰ মুখখন অৱস্থা নোহোৱা হৈ গৈছে, গম পাইছি নে? চেচ আৰু মই চেটেল। তো মানে আমাৰ এই চাইডৰ অলপমান পানী আপোনালোকৰ চাক কুলেটিৰ পানী এইগিলাখান তো কিমান পানী হৈছিল। তো পানী কমছি, বহুতখিনি কমছি। পানী ভিডিঅ' মই দিয়া নাছিলোঁ। তো পানী পিছে কমছি, ভালোখিনি পানী কমছি। তো মানে গৰমৰ লেভেলটোতো ক'বাই নোৱাৰা হৈছে গাইছ। গৰম দি আছে, অৱস্থা বেয়া হৈ গৈছে গাইছ। মানে দিনটোত বা 10খানমান ফেন চলিলেও একে অৱস্থা নোহোৱা হৈ যাব। মানে যিমান গৰম দিছে নে গাইছ, কি বা হৈছে ঘৈণীয়াকে বা কিবা ক'লা নেকি তাক। তো মানে সেই চাইডে যিহেতু ৰ'দ আছে, তো আমি ৰ'দত দেখি যোৱা নাই, পানীত দেখিও যোৱা নাই। তো আমি আছোঁ পুৰা ছায়াত দেখি আছোঁ। তো ছায়া হৈ আছে এইখিনি সেইকাৰণে মজা বতাহ দি আছে। তো মজাকে বতাহ চতাহ পুৰা খাই আছোঁ। তো মজা আৰু জিন্দগী পুৰা যেন হৈ গৈছে, অৱস্থা নোহোৱা হৈ গৈছে, অৱস্থা নোহোৱা হৈ গৈছে। তো মানে পুৰা মেইন কথাখিনিত আহি যাওঁ আৰু মেইন কথাখিনিতে মানে কি কথা ক'ব ওলাইছিলোঁ, কিয় ভিডিঅ' দিয়া পাৰিছিলোঁ, কি কাৰণত দিয়া পাৰিছিলোঁ। তো সেইখিনি কথা মই কৈ দিয়া একেলগে পুৰা। মানে ভিডিঅ'টো কি কাৰণত দিব পৰা নাছিলোঁ জানে নে গাইছ? তো মানে মই কওঁ যে ভিডিঅ'টো কি কাৰণত দিয়া পৰা নাছিলোঁ। ভিডিঅ'টো তাৰমানে পইচাৰ কাৰণে দিয়া পৰা নাছিলোঁ গাইছ। পইচাৰ কাৰণে ভিডিঅ'টো দিয়া পৰা নাছিলোঁ মই ভাবছি কি পইচাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাই। তো মই কৈছোঁ নে পইচাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। কাৰণ কি কাৰণত মই কওঁ নে আপোনালোকক, মানে পইচাটো লাগব ভিডিঅ'ৰ কাৰণে, মোবাইল এটা লাগব। তো মোবাইলটো যিহেতু নহ'ব তো ভিডিঅ' নহ'ব। তো মোৰ মোবাইলটো নাছিল কি হোৱা নাই, পইচাৰ কাৰণে নাছিল। তো মেইনলি পইচাটো মেইন গাইছ, পইচাটো মেইন। মানে পুৰা ঘূৰা বাকি নকওঁ, আপোনালোকে বুজি পাইছে। মোৰ মোবাইলটো আগৰ মোবাইলটো বহুত বেয়া হৈ গৈছে, মানে অৱস্থা নোহোৱা হৈ গৈছে। 2GB মোবাইল আছিল। তো সেইটো মোবাইল দি বহুতখিনি ভিডিঅ' বনাইছোঁ। তো মোবাইলটো একদম বেয়া হৈ গৈছে। তো সেইটো মোবাইল ভিডিঅ' নচলা হৈছে, ভিডিঅ' দিব পৰা নাছিলোঁ বহুত কেইদিন। তো এতিয়া নতুন এটা মোবাইল ল'লোঁ। তো এইটো দি ভিডিঅ' দি থাকিম। তো কি কৰিব আৰু দুখীয়া ঘৰত চলি না গাইছ, সেনেকৈ আৰু কিবাকৈ লৈছোঁ আৰু মোবাইল এটা এইটো দি ভিডিঅ' দি থাকিম দে গাইছ। মানে ভিডিঅ'টো পুৰা এতিয়া দিম আৰু ভালকৈ ভিডিঅ'খিনি দিম, যিখিনি গেলি বাৰু পুৰা দি যাম। তো বাকী আপোনাৰ টেনশ্যন নল'ব। বাকী কলেজৰ কাম পুৰা হৈ গ'ল। কলেজ কাম কি, কলেজ কৰি আছোঁ মই গাইছ। 15 দিনমান কলেজ কৰিলোঁ। তো এতিয়া পুৰা কলেজ বন্ধ দিছে, গৰম বন্ধ দিছে। তো তাৰমানে মই এতিয়া কলেজ খোলাৰ লগে লগে যাম। আগষ্টৰ 1 তাৰিখ কলেজ খুলিব হ'লে আৰু আজি 27 তাৰিখ গাইছ, খুলিবই আৰু কলেজ, কি ক'ব আৰু। মানে এতিয়া গাইছ হৈছে মোৰ কি অৱস্থা মানে এটা বস্তুৱে বেয়া লাগিছে মেইনলি, মানে মোৰ এইটো কি হৈ গ'ল সেইটো ভাবি আছোঁ মই সেইবোৰ পৰা। মানে আপোনালোকক ক'লোঁ মানে মই আৰু একবাৰ ক'লোঁ, মানে কি হ'ল মোৰ এইটো তাকে ভাবি আছোঁ গাইছ। কি বা হ'ল মোৰ এইটো আকৌ এতিয়া টেনশ্যন লাগি গৈছে গাইছ, টেনশ্যন লাগি গৈছে। তো মিনমা ভাই খবৰটো কেনে পিছে তোৰ? খবৰ মানে আছোঁ দে। গৰমত মানে এখানিতো মানে থিয় থাকোঁতে মানে ভিজি গৈছোঁ। এটাই কথা ক'ম মই ভিডিঅ'টোৰ জৰিয়তে, এই যে গছ গছনিবিলাক কাটব নালাগে। মই এটাই কথা ক'ম যে ৰোগ লগা হ'লে গছ গছনি সঁচা কথা। যদি এডাল কাটব লগা হৈছেও কিবা কাৰণত, খেদাৰ ঠাইত এডাল হ'লেও ৰোগ, 10ডাল ৰুব নালাগে, এডাল হ'লেও ৰোগ। সেইটোৱে আৰু ঠিকে আছে, ঠিকে আছে। দেখা নাই আমি গছ বিচাৰি আহিব লগা আছিল। তাকেতো গছ বিচাৰি আমি ভিডিঅ' বনাব আহিব লগা আছে। কেনে অৱস্থা আছে ভাবচোন। সেইটো আৰু বাকী তোৰ এনে খবৰ কেনে চলছি? খবৰ মানে মোৰ কি ক'ব আৰু। বাকী নতুন বোলে কিবা মোবাইল ল'লি আই? ল'লোঁ। বাকী পাৰ্টি কেইটা ল'ব? পাৰ্টি পাৰ্টি মানে পাৰ্টি কি বস্তু আকৌ? পাৰ্টি পাৰ্টি হ'ব নিশ্চয় হ'ব। পাৰ্টি যদি ভাল লাগে তো বাকী ভিডিঅ' চিডিঅ' বনাই আছে ছাপোৰ্ট কৰিব। মানে ই টাৰ্গেট লৈছি দুৰ্গা পূজা গেলে 500 ছাবস্ক্ৰাইবাৰ কৰা, এইটো কৰি দিয়ক 1K কৰি দিয়ক। মানে এক্সপেকশ্যন মানে যিটো এক্সপেক্ট কৰিছে তাতকৈ বেছি কৰি দিয়ক, হয় নহয়? যিটো কষ্ট কৰি আছে। তো বাকী আপোনালোকে আইডিয়াগিলা দিব কমেণ্টত, কেনেকুৱা ভিডিঅ' দিব লাগে, কি কৰিব লাগে, তো বনাব চেষ্টা কৰি যাব। তো সেইটোৱেই কি মানে মিনু ভাইটো কৈ দিলে কি হ'ব কি নহ'ব। তো মানে ভিডিঅ'টো দিমেই এইবাৰ ভালকৈ। তো আপোনালোকে কৈ দিব নিশ্চয় কি ভিডিঅ' লাগে, ফানী ভিডিঅ' লাগে, দুখৰ ভিডিঅ' লাগে, যি ভিডিঅ' লাগে আপোনালোকে কৈ দিব। তো মই সেনে ভিডিঅ' দিবা ট্ৰাই কৰিম। তো আপোনালোকে ছাপোৰ্ট কৰি যাব সদায়। তো দুৰ্গা পূজাত গেলি যাতে 500 ছাবস্ক্ৰাইবাৰ হৈ যায়। তো আপোনালোকে ছাপোৰ্ট কৰি যাওক গাইছ। তো আজি যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' ধামাকা চাই লৈ আহিম। তো বাই বাই।